29 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰ 2019 ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে আৰু এই বিগ বিলিয়ন ডেত আপোনালোকে পাব বহুতো আমেজিং স্মাৰ্টফোন বহুতো ইণ্টাৰেষ্টিং ডিছকাউণ্টৰ সহায়ত আপোনালোকে যদি এই বিগ বিলিয়ন ডে 2019ত ল'ব খুজিছে এটা ব্ৰাণ্ড নিউ স্মাৰ্টফোন তেতিয়াহ'লে মই নাচিব সুহাইল আৰু আপোনালোকৰ বাজেট হিচাপে লৈ আহিছোঁ 5টা এনেকুৱা স্মাৰ্টফোন যিটো কিনিলে নেকি আপোনালোকৰ বহুত লাভ হ'ব চ' বলক আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নে কি বন্ধুসকল তো বন্ধুসকল প্ৰথম মোবাইলটো হৈছে Redmi 7A যিটো মোবাইল আপোনালোকে পাব 4999 টকাত আৰু মোবাইলটোত আছে 2GB RAM প্লাছ 16GB ইণ্টাৰনেল ষ্ট'ৰেজ আৰু মোবাইলটোত পাব আপোনালোকে 12 মেগাপিক্সেল ৰিয়াৰ কেমেৰা আৰু 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা যিটো নেকি আপোনালোকে আগতকৈ বহুত ল' প্ৰাইচত পাই আছে আৰু প্ৰাইচ হিচাপে এই মোবাইলটোৱে আপোনাক দিব একদম ধুনীয়া এক্সপিৰিয়েঞ্চ চ' আপোনালোকে ল'ব পাৰে Redmi 7A চ' বন্ধুসকল দ্বিতীয় মোবাইলটো হ'ল ইনফিনিক্স স্মাৰ্ট 3 প্লাছ যিটো মোবাইল পাই আছে আপোনালোকে 5499 টকাত আৰু এই মোবাইলটো নিজৰ প্ৰাইচ হিচাপে বহুত আপডেটেড মোবাইল হয় কাৰণ এই মোবাইলটোত পাই আছে আপোনালোকে 2GB RAM প্লাছ 32GB ইণ্টাৰনেল ষ্ট'ৰেজ লগতে পাই আছে 13 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ ল' লাইট চেঞ্চৰৰ 3টা ৰেয়াৰ কেমেৰা আৰু 8 মেগাপিক্সেলৰ এটা ফ্ৰণ্ট কেমেৰা গতিকে আপোনালোকে এই ইনফিনিক্স স্মাৰ্ট 3 প্লাছ মোবাইলটো ল'ব পাৰে বেষ্ট মোবাইল হ'ব এইটো আপোনালোকৰ বাজেট হিচাপে তো 3 নম্বৰ মোবাইলটো হ'ল Realme C2 যিটো নেকি পাব আপোনালোকে 5999 টকাত আৰু এই মোবাইলটোত পাব আপোনালোকে 2GB RAM প্লাছ 32GB ইণ্টাৰনেল ষ্ট'ৰেজ লগতে 13 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেলৰ ৰেয়াৰ কেমেৰা প্লাছ 5 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা আৰু মোবাইলটোত পাব এটা লং লাষ্টিং বেটাৰী 4000 mAhৰ বেটাৰী চ' আপোনালোকে ল'ব পাৰে Realme C2 বেষ্ট মোবাইল চ' বন্ধুসকল চতুৰ্থ মোবাইলটো হ'ল Redmi Note 7S যিটো আপোনালোকে পাব 8999 টকা আৰু এই মোবাইলটো পাব আপোনালোকে 2GB RAM প্লাছ 32GB ইণ্টাৰনেল ষ্ট'ৰেজৰ সৈতে লগতে পাব 4000 mAhৰ বেটাৰী আৰু ইণ্টাৰেষ্টিং কথা এইটোৱে যে এই মোবাইলটোৰ কেমেৰা আপোনালোকে পাব 48 প্লাছ 5 মেগাপিক্সেল ৰেয়াৰ কেমেৰা আৰু 13 মেগাপিক্সেলৰ এটা ফ্ৰণ্ট কেমেৰা গতিকে আপোনালোকে ল'ব পাৰে এইটো মোবাইল চ' বন্ধুসকল 5 নম্বৰ মোবাইলটো হ'ল Realme 5 যিটোত পাব আপোনালোকে 5000 mAhৰ বেটাৰী 4GB RAM প্লাছ 64GB ইণ্টাৰনেল ষ্ট'ৰেজ আৰু লগতে পাব 12 প্লাছ 8 প্লাছ 2 প্লাছ 2 মেগাপিক্সেলৰ 4টা কেমেৰা থকা ৰেয়াৰ কেমেৰা আৰু 13 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা চ' এই মোবাইলটো একদম বেষ্ট মোবাইল হ'ব আপোনালোকৰ বাজেট হিচাপে চ' বন্ধুসকল এইকেইটাই আছিল সেই 5টা মোবাইল যিটো মই চিলেক্ট কৰিছোঁ আৰু এই মোবাইলকেইটাই এই বিগ বিলিয়ন ডেত কিনিলে ভাল হ'ব বুলি মই ভাবোঁ আপোনালোকে কোনটো মোবাইল কিনে সেইটো ফ্লিপকাৰ্টত যাই চাওক আৰু যোনটো মোবাইল কিনিব সেইটো কমেণ্ট কৰি নিশ্চয় জনাব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ টেকনো অসমীয়া ব্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টা বজাই দিব